নমস্কাৰ বন্ধুসকল, মই দীপুৰাই আৰু আপুনি চাই আছে এক্সাম টাইম। আজি মই আপোনালোকৰ বাবে 10টা প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা সাধাৰণ জ্ঞানৰ ওপৰত আধাৰিত। যিকেইটা প্ৰশ্নই আপোনাৰ সাধাৰণ জ্ঞান বঢ়োৱাৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষাত আপোনাক সহায় কৰিব পাৰে। প্ৰত্যেকটো প্ৰশ্ন মানে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব আৰু বেছি সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো পজ কৰি ল'ব পাৰে। চেষ্টা কৰি চাবচোন বন্ধুসকল, আপুনি কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰে। বন্ধুসকল, আপুনি কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰিলে ভিডিঅ'টো শেষৰ কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈছোঁ যে প্ৰত্যেকটা প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে। চেষ্টা কৰি চাবচোন বন্ধুসকল শুদ্ধ উত্তৰটো দিবলৈ, তেন্তে বেছি সময় নষ্ট নকৰিব, অলপ ভিডিঅ'টোলৈ। Question number 1, UEFA চেম্পিয়ন লীগৰ টাইটেল জিকা প্ৰথম দল কোনটো? অপশ্যন নম্বৰ এ সেভিলা, অপশ্যন নম্বৰ বি লিভাৰপুল, অপশ্যন নম্বৰ সি ৰিয়েল মাদ্ৰিদ, অপশ্যন নম্বৰ ডি জুভেন্টাছ। আপুনি যদি UEFA সম্পূৰ্ণ নাম জানিব বিচাৰে তেন্তে মই তলত ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা চাব পাৰে। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। আপুনি যদি অপশ্যন নম্বৰ সি সিলেক্ট কৰিছে তেন্তে আপুনি শুদ্ধ, আপোনাক ধন্যবাদ জনাইছোঁ। কোৱেশ্চন নম্বৰ 2, বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন নম্বৰ এ 12 জুন, অপশ্যন নম্বৰ বি 13 জুন, অপশ্যন নম্বৰ সি 14 জুন, অপশ্যন নম্বৰ ডি 15 জুন। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল, আপুনি যদি অপশ্যন নম্বৰ সি সিলেক্ট কৰিছে তেন্তে আপোনাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 3, কাৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়? অপশ্যন নম্বৰ এ ভগত সিং, অপশ্যন নম্বৰ বি সুভাষ চন্দ্ৰ বসু, অপশ্যন নম্বৰ সি বাল গংগাধৰ তিলক, অপশ্যন নম্বৰ ডি স্বামী বিবেকানন্দ। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। আপুনি যদি অপশ্যন নম্বৰ ডি সিলেক্ট কৰিছে তেন্তে আপুনি শুদ্ধ। কোৱেশ্চন নম্বৰ 4, T20 10,000 ৰান সম্পূৰ্ণ কৰা প্ৰথম ক্ৰিকেট খেলুৱৈজন কোন? অপশ্যন নম্বৰ এ ক্ৰিছ গেইল, অপশ্যন নম্বৰ বি বিৰাট কোহলি, অপশ্যন নম্বৰ সি এবি ভিলাৰ্ছ, অপশ্যন নম্বৰ ডি গৌতম গম্ভীৰ। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল, আপুনি যদি অপশ্যন নম্বৰ এ সিলেক্ট কৰিছে তেন্তে আপোনাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 5, ভাৰতবৰ্ষত কোন তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয়? অপশ্যন নম্বৰ এ 24 জুলাই, অপশ্যন নম্বৰ বি 25 জুলাই, অপশ্যন নম্বৰ সি 26 জুলাই, অপশ্যন নম্বৰ ডি 27 জুলাই। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল, আপুনি যদি অপশ্যন নম্বৰ সি সিলেক্ট কৰিছে তেন্তে আপোনাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 6, দলিতসকলৰ বাবে প্ৰথমখন বিশ্ববিদ্যালয় কোনখন মহানগৰত স্থাপন হ'ব? অপশ্যন নম্বৰ এ হায়দৰাবাদ, অপশ্যন নম্বৰ বি পুনে, অপশ্যন নম্বৰ সি কানপুৰ, অপশ্যন নম্বৰ ডি পাটনা। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল, আপুনি যদি অপশ্যন নম্বৰ এ সিলেক্ট কৰিছে তেন্তে আপোনাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 7, 2014 চনৰ ফিফাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা মহিলাগৰাকীৰ নাম কি? অপশ্যন নম্বৰ এ এলেক্স মৰ্গান, অপশ্যন নম্বৰ বি চাৰ্লি লয়েট, অপশ্যন নম্বৰ সি হপচল, অপশ্যন নম্বৰ ডি মাৰ্ট। আপুনি যদি ফিফাৰ সম্পূৰ্ণ নাম জানিব বিচাৰে তেন্তে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাৰ পৰা চাব পাৰে। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল, আপুনি যদি কোৱেশ্চন নম্বৰ বি সিলেক্ট কৰিছে তেন্তে আপোনাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 8, ষ্টীল উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰা দেশখনৰ নাম কি? অপশ্যন নম্বৰ এ চীন, অপশ্যন নম্বৰ বি জাৰ্মানী, অপশ্যন নম্বৰ সি জাপান, অপশ্যন নম্বৰ ডি ভাৰত। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল, আপুনি যদি অপশ্যন নম্বৰ ডি সিলেক্ট কৰিছে তেন্তে আপোনাৰ উত্তৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 9, বৰ্তমান হিমাচল প্ৰদেশৰ DGP পদত কোনে নিযুক্তি লাভ কৰিছে? অপশ্যন নম্বৰ এ ৰাজেন্দ্ৰ সিংহ, অপশ্যন নম্বৰ বি SP মাৰ্ডি, অপশ্যন নম্বৰ সি সঞ্জয় কুমাৰ, অপশ্যন নম্বৰ ডি প্ৰভাত কুমাৰ। বন্ধুসকল, আপোনালোকে যদি DGPৰ সম্পূৰ্ণ নাম জানিব বিচাৰে তেন্তে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাৰ পৰা চাই ল'ব পাৰে।
চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। বন্ধুসকল আপুনি যদি কোৱেশ্চন নম্বৰ বি সিলেক্ট কৰিছে তেন্তে আপোনাৰটো শুদ্ধ। কোৱেশ্চন নম্বৰ 10 বিশ্ব ক্ষমা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন নম্বৰ এ 4 জুলাই, অপশ্যন নম্বৰ বি 5 জুলাই, অপশ্যন নম্বৰ সি 6 জুলাই, অপশ্যন নম্বৰ ডি 7 জুলাই। চেষ্টা কৰি চাওকচোন বন্ধুসকল প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো দিবলৈ। আপুনি যদি অপশ্যন নম্বৰ ডি সিলেক্ট কৰিছে তেন্তে আপুনি শুদ্ধ। অৱশেষত আপুনি কেইটা উত্তৰ শুদ্ধকৈ দিব পাৰিলে কমেণ্ট কৰি নিসংকোচে জনাব। বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো টিপি দিয়ক। বন্ধুসকলক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। আপোনাৰ দিনটো শুভ হওক।